হেল্ল' এভৰিৱান, প্ৰথমে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ আমৰ আচাৰ। এই আমৰ আচাৰবিধ কেনেকৈ বনালেনো বহুদিনলৈকে ভালে থাকে আৰু খাবলৈও খুব টেষ্টি হয়। আহকচোন চাওঁ ভিডিঅ'টো। আচাৰৰ কাৰণে 15টামান আম মই ভালদৰে ধুই শুকুৱাই লৈছোঁ, অকণো পানী লাগি নথকাকৈ। এতিয়া আমকেইটা কটাৰ আগত হাতত অকণমান মিঠাতেল সানি ল'ম, তেতিয়া হাতত ৰং নধৰে। আৰু চুৰিখনতো অকণমান সানি লৈছোঁ। এতিয়া আমকেইটা সৰু সৰুকৈ কাটি ল'ম। আমকেইটা সৰু সৰু হ'লে বেছি ভাল হয়। মোৰ আমকেইটা জোখৰ চাইজৰ। এতিয়া ভিতৰ গুটিটো উলিয়াই পেলাই দিব। যদি আমৰ গুটিটো টান হয় তেনেহ'লে যেনেকৈ পাৰে তেনেকৈ কাটি ল'ব। আমৰ টুকুৰাকেইটা নিজৰ জোখত কৰি ল'ব, যিমানটো জোখত ভাল পায়। গোটেইখিনি আম মই একেটা জোখতে কাটি লৈছোঁ। এতিয়া মোৰ আমখিনি কটা হৈ গৈছে। এতিয়া এটা কাঁচৰ বাতি লৈছোঁ। আপোনালোকে ষ্টিলৰ বাতি নল'ব, ষ্টিলৰ বাতিত টেঙা থ'লে বাতিটো লেতেৰা হৈ যায়। এতিয়া মই আমখিনিত 8 চামুচ নিমখ দিছোঁ। আচাৰত নিমখ অলপ বেছি হ'লে আচাৰখিনি বহুত দিনলৈকে ভালে থাকে। এতিয়া আমখিনিত নিমখখিনি ভালদৰে লগাকৈ জোকাৰি জোকাৰি এনেদৰে মিক্স কৰি দিব। এতিয়া এদিনৰ কাৰণে এনেকৈ প্লেটখনেৰে ঢাকি থৈ দিম। কালিয়ে আমখিনি নিমখত দি ৰাখিছিলোঁ আৰু ইলুটি সিলুটি কৰি দিছিলোঁ। এয়া দেখিছেনে, পানী যথেষ্টখিনি ওলাইছে আৰু দেখিছেনে আমখিনি ধুনীয়াকৈ কোমল হৈ গৈছে। এতিয়া আমখিনি মই বাতি এটাত লৈ লৈছোঁ আৰু ইয়াতে মই হালধি দিছোঁ। হালধি আপোনালোকৰ নিজৰ জোখমতে দিব আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি দিব লাগিব। এতিয়া এখন ট্ৰে লৈ লৈছোঁ। ট্ৰেখনৰ ওপৰত এখন চাফা কাপোৰ পাৰি লৈছোঁ আৰু আমখিনি পাতলকৈ মেলি দিছোঁ। এতিয়া মই আমখিনি মেলি ল'লোঁ আৰু 3 ঘণ্টামান আমখিনি ৰ'দত দিব লাগিব। পানীখিনি শুকালেই হৈ যাব। এয়া দেখিছেনে, মোৰ আমখিনি শুকাই গৈছে। এইটো জোখত শুকালেই হৈ যাব। এতিয়া এটা কাঁচৰ বাতিত আমখিনি ভৰাই ল'ম। বাতিটোত আমখিনি ভৰাওঁতে মন কৰিব যাতে বাতিটোত অকণো পানী লাগি নাথাকে। এতিয়া আচাৰৰ কাৰণে মই মছলাখিনি ৰেডি কৰি লৈছোঁ। মছলাৰ ভিতৰত মই লৈছোঁ গোটা জিৰা 2 চামুচ, গোটা ধনিয়া 2 চামুচ আৰু লগতে লৈছোঁ বগা সৰিয়হ 2 চামুচ আৰু 1 চামুচ ক'লা সৰিয়হ লৈছোঁ ক'লা জিৰা 1 চামুচ, চফ লৈছোঁ 2 চামুচ। চফ কেইটামান বেছিকৈ হ'লে গোন্ধটো বৰ ধুনীয়া আহে, খাবলৈও ভাল হয়। আৰু মিঠি গুটি লৈছোঁ 1 চামুচ। এতিয়া জিৰা, ধনিয়া, চফ, মিঠি গুটি আৰু কালজিৰা কেইটা মই মিক্স কৰি দিছোঁ আৰু ইয়াৰ পৰা মই এমুঠি বেলেগকৈ থৈ দিম। এতিয়া মই গোটেইখিনি মছলা একেলগ কৰি দিছোঁ। গেছটো জ্বলাই কেৰাহীখন পাতি দিলোঁ আৰু মছলাখিনি অলপ সময় ভাজিব লাগিব। ইয়াতে মই শুকান জলকীয়া 6টা দিছোঁ। মছলাখিনি এনেদৰে একেৰাহে লৰাই থাকিব, নহ'লে জ্বলি যাব পাৰে। জ্বলি গ'লে মছলাখিনি তিতা হৈ পৰিব। এতিয়া মছলাখিনিৰ পৰা এটা ধুনীয়া সুগন্ধ আহিছে আৰু এইখিনি এতিয়া ভজা হৈ গৈছে। এতিয়া মছলাখিনি কেৰাহীত ৰাখি নথ'ব, লগে লগে কাঁহী এখনলৈ নমাই পেলাব আৰু এতিয়া এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। এতিয়া এটা মিক্সি জাৰ লৈ লৈছোঁ আৰু মছলাখিনি মিক্সি জাৰটোত দিছোঁ। তাৰ পাছত এইখিনি গুড়ি কৰি ল'ব লাগিব। আপোনালোকে পটাটো পিচি ল'ব পাৰে। আচাৰৰ কাৰণে মছলাখিনি বেছি গুড়ি হ'ব নালাগে, এইটো জোখত ৰাখিলেই হৈ যাব। আকৌ গেছটো জ্বলাই কেৰাহীখন পাতি দিলোঁ। তাৰ পাছত ইয়াতে মই মিঠাতেল অলপ দিছোঁ। দেখিছেনে, তেলৰ ওপৰত উঠা ফেনখিনি নাইকিয়া হৈ গৈছে। এইখিনি পাক কৰা হৈ গৈছে। তাৰ পাছত গেছটো অফ কৰি তেলখিনি অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ আৰু মছলাখিনিৰ পৰা থৈ দিয়া 5 ফোৰণ মুঠি মই ইয়াতে দি দিছোঁ আৰু পিচি থোৱা মছলাখিনি মই আমখিনিৰ ওপৰত দি দিছোঁ। মই খুন্দি লোৱা মছলা গোটেইখিনি দিছোঁ। আপোনালোকে মছলাখিনি নিজৰ জোখত দিব। আচাৰত মছলা অলপ বেছি হ'লে খাবলৈ ভাল লাগে, নহয় জানো। এতিয়া দিছোঁ নিমখ। নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব। তাৰ পাছত কালাৰৰ কাৰণে 2 চামুচ ৰেড চিলি পাউডাৰ দিছোঁ আৰু লগতে ভোট জলকীয়া আচাৰ অলপ মই ইয়াতে এড কৰি দিছোঁ।
এতিয়া গৰম কৰি থোৱা তেলখিনি আমখিনিৰ ওপৰত দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি দিব লাগিব। এতিয়া এইখিনি মিক্স কৰা হৈ গৈছে আৰু দেখিছেনে আমখিনিত মছলাখিনি ভালদৰে লাগি ধৰা নাই। এতিয়া আচাৰখিনি 2-3 দিনমান ৰ'দত দি থাকিব লাগিব আৰু চামুচেৰে এনেকৈ তল ওপৰ কৰি দিব। এইখিনি মোৰ 3 দিন ৰ'দত দিয়া হৈ গৈছে আৰু দেখিছেনে এইফালে 2টা কাঁচৰ বৈম ৰ'দত দি থৈছোঁ আৰু দেখিছেনে আমখিনিত মছলাখিনি ভালদৰে লাগি ধৰিছে। আপোনালোকেও আচাৰ ভৰোৱা বৈম কেইটা ৰ'দত দি ভালদৰে শুকুৱাই ল'ব, তেতিয়া আচাৰখিনি বহু দিনলৈকে বেয়া হৈ নাযায়। এতিয়া আচাৰখিনি বৈম কেইটাত ভৰাই ল'ম। এতিয়া আচাৰখিনি বৈমত ভৰোৱা হৈ গৈছে আৰু এইখিনি এতিয়া 15-20 দিনমান ৰ'দত দি থাকিব লাগিব। ইয়াত আপোনালোকে শুকান চামুচ ব্যৱহাৰ কৰিব, তিতা চামুচ ব্যৱহাৰ নকৰিব, নহ'লে আচাৰখিনি ভেঁকুৰি যাব। মই ঘৰতে থোৱা আচাৰত কেতিয়াও ভিনেগাৰ ব্যৱহাৰ নকৰোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।